Hey everyone, happy Dhanteras. আমি এতিয়া আহিছোঁ জুৱেলাৰী শ্বপত কিনিবলৈ ধনতেৰাছ বুলি কিবা এটা আৰু সকলোৱে ইমান বস্তু কিনিছে, ইমান মানুহে কিবা কিবি ধেৰ কিনিছে, সোণৰ বস্তু হওক কিবা হওক। মোৰ ব্লগবোৰ সদায় দেৰি হয়, সেইকাৰণে আপোনালোকে চাগে বেয়াই পায় মোক, সেইকাৰণে ইমান মানে লাইক চাইকো নামাৰে, ছাবস্ক্ৰাইবো নকৰে চাই মেলি। যি কি নহওক মইতো ভিডিঅ' দিমেই, তো আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে লাইকটো কৰি দিব। তাৰপাছত জানুৱে মানে মোৰ বায়ে আপোনাৰ প্ৰথমতে গ্লাছ চাইছিলে চিলভাৰৰ, কিন্তু সেইটো ৰূপৰ গ্লাছটো বেছি হয় দাম। তাৰপাছত সেইকাৰণে আমি ভাবিলোঁ অলপ কম দামত মানে কিবা এটা নতুন নিয়ম কৰিব লাগে যাতে সৰুকৈ কিবা এটা ল'লেও হৈ যায়, ইমান ডাঙৰকৈ কিবা নল'লেও হৈ যায়। তাৰপিছত আৰু দেখিছোঁ মানুহবোৰে সোণৰ কিবা চেইন লৈছে, আচলতে হয় বাৰু সোণৰ বস্তু ল'বও লাগে। তাৰপাছত কিন্তু আমি সেই কইনটো ল'লোঁ, দেখিলে ন অকণমানি, কিন্তু সেইটো আপোনাৰ 600 পৰিলে। আৰু বস্তু বাহানি কিনি আমি ওলালোঁ বজাৰ কৰিবলৈ। ঝাৰু ল'বলৈ আছে, এইফালে ঝাৰু কিনি আছে মানুহে, আৰু চাকিও কিনিছে, ধেৰ চাকি ওলাইছে, আৰু চাকিবোৰ দে। যিহেতু ধনতেৰছৰ দিনাখন লক্ষী পূজা হয়, লক্ষীক আদৰিব লাগে, সেইকাৰণে আমি ঝাৰু তাৰু মানে কিবা কিবি বজাৰ কৰিবলৈ আছে, পূজা কৰিবলৈ। আচলতে লক্ষী পূজা হৈ যায়, কিছুমান মানুহে নাজানে যে আপোনাৰ লক্ষী পূজা কিয় পাতে। লক্ষী পূজাটো এনেও হৈ যায়, মানে আগতীয়াকৈ পাতাই হয়, কিন্তু নহয় মানে এয়াও ধনতেৰছৰ দিনাও সেয়া এক লক্ষী পূজা হয়, লক্ষীক আদৰিব লাগে সেই তেতিয়াও। হা হৈ গ'ল নহয়, মই চাই দিলোঁ নলো 48 চনত 200 বেছি দেই। কামাল কাটা ৰঙাটো ট্ৰাই কৰ। সেইটোৱে ভাল আৰু ইয়াৰ লগতে আমাৰ বজাৰো শেষ হ'ল, আৰু আমি মিঠাই চিঠাই খাই মেলি ঘৰলৈ উভতিলোঁ। বাটত অকণমান লটাৰী খেল চালোঁ, সেয়াই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব দেই, আৰু দেৱালীৰ বহুত বেছি শুভেচ্ছা থাকিল আপোনালোকলৈ, যাতে আপোনালোকে ছেফ দেৱালী পাৰ কৰক আৰু ভালকৈ পাৰ কৰক।